थांनाय 50 बोसोराव प्राइमारि बर' साहित्य सभायाव बायदि दुखुनाहानि गेजेरजों बोसोरा बारग'नो हाबाय। बिश्वनाथ ओनसोलाव धोरोम आरो थासारिखौ जौगाथाय लाबोनो थाखाय लासै लासै नाजागासिनो दङ। बे ओनसोलाव सरकारि हा जानायनि थाखाय आरो फरेस्ट रिजार्भ ओनसोल जानायनि थाखाय दिनैसिमबो फरायसालिनि थासारिया मोजाङाव फैयाखै। आरो बे थासारिया मोजां नङैनि थाखायनो बर' साहित्य सभायाव जेब्लानिफ्राय आं 2017 मायथाइयाव दंमोन, बे समाव आसामनि गिबि मन्थ्रि तरुण गगैजों सावरायलायनाया जादोंमोन। बेनि उनाव सर्बानन्द सन'वाल बिथांजोंबो सावरायलायनाया जादोंमोन। आरो दानि मानगोनां गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्माखौ आं बुंदोंमोन जे जोंनि सनितपुर, बिश्वनाथ, गहपुर आरो क'क्राझार, चिरां आरो गासै बिटिआर ओनसोलाव फरेस्ट रिजार्भ ओनसोलाव नांगौबादि फरायसालि दं। जिकुनु फरेस्ट रिजार्भ ओनसोलाव थानाय गामिफोर दं, बिसोरखौ पिआरसि खालामनो थाखाय दाबि खालामगासिनो दं। सिगांनि मन्थ्रि चन्दन ब्रह्म बिथां थानाय समावबो दाबि खालामदोंमोन जे बे ओनसोलाव गोबां फरेस्ट ओनसोल दं। गासिबो हारिनो हानि फोरमान बिलाइखौ होनांगोन। एलटमेन्ट अफ लेन्डनि गेजेरजों हानि फोरमानलाइखौ होनांगोन। बिटिआर सुक्तिनि गेजेरजों 6.3 नि गेजेरजों लिरखानाय दं जे बर' समाजाव सोलोंथाइ बिथिङाव जेसेबां भेन्सार फरायसालिमाफोर दं, बिसोरखौ सरकारि खालामनो हानाय। दानि आसामनि गिबि मन्थ्रिखौ बुंदोंमोन जे बिटिआर सुक्तिनि गेजेरजों बारग' दुलाराय बर' फरायसा आफाद इउबिपिअ आरो एनडिपिजों सुक्ति जादों। 6.3 दफानि सुक्तिनि गेजेरजों फरायसालिफोरा सरकारि जानांगौ। যে যোৱা 50টা বছৰ এই নদুৱাৰ প্ৰাইমাৰী বৰ সাহিত্য সভাই বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে আজি তেখেতসকলে মাধ্যম প্ৰৱৰ্তনকে আদি কৰি বিভিন্ন এই অঞ্চলৰ কিছুমান সামাজিক, ধৰ্মীয় আৰু বিশেষভাৱে শৈক্ষিক পৰিৱেশ তেখেতসকলে উন্নতি কৰাৰ কাৰণে চেষ্টা অহৰহ চলাই আহিছে। আমি এইটো গম পাইছোঁ। তেখেতসকলৰ প্ৰতিবেদনত এটাই কথা কৈছে যে এই অঞ্চলৰ বিশেষভাৱে যে চৰকাৰী মাটি হোৱাৰ কাৰণে আৰু ফৰেষ্ট লেণ্ডৰ মাটি হোৱাৰ কাৰণে আজিলৈকে স্কুলসমূহ প্ৰাধিকৰণ হোৱা নাই। আৰু এই প্ৰাধিকৰণ হোৱাৰ কাৰণে আমি বৰ সাহিত্য সভাই মই 2017 চনত যেতিয়া মই কাৰ্যভাৰ গ্ৰহণ কৰিছিলোঁ, তেতিয়া মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী তদানীন্তন তৰুণ গগৈৰ লগত আমি বিশেষভাৱে আলোচনা কৰিছিলোঁ। তাৰপিছত আমি পৰ্যায়ক্ৰমে সৰ্বানন্দ সোণোৱালৰ লগতো আলোচনা কৰিছিলোঁ। আৰু বৰ্তমানৰ যিটো আমাৰ উদীয়মান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো আমি কৈছোঁ যে আমাৰ বিশেষকৈ শোণিতপুৰ, বিশ্বনাথ, গহপুৰ সেই এলেকাত আৰু আমাৰ কোকৰাঝাৰৰ বিটিআৰৰ আণ্ডাৰত যিখিনি চিৰাং জিলা আছে, তাৰ ফৰেষ্ট লেণ্ডত যথেষ্ট সংখ্যক স্কুল আছে। সেই স্কুলসমূহ প্ৰাধিকৰণ কৰিব লাগে। আৰু আমি যিটো নেকি RF ৰিজাৰ্ভ ফৰেষ্টৰ মাটি, সেইটো FRC কৰিব লাগে বুলি আমি দাবী দবাজ কৰিছিলোঁ। তাৰপিছত আমাৰ মাননীয় শোণিতপুৰ জিলাৰ উপায়ুক্ত মহোদয়ে তেখেতে এটা মিটিং কনভেন কৰিছিলে তেজপুৰত। তেতিয়াও আমি বৰ সাহিত্য সভাত অংশগ্ৰহণ কৰি পেলাই আমি কথাখিনি কৈছিলোঁ। আৰু তেতিয়া আমাৰ ভৈয়াম জনজাতিৰ উন্নয়নৰ মন্ত্ৰী চন্দন ব্ৰহ্মৰ নেতৃত্বত এই অঞ্চলৰ যিমানখিনি ফৰেষ্ট লেণ্ডৰ লোক আছে, জনজাতিয়ে হওক, অজনজাতিয়ে হওক, চাহ বাগানীয়ে হওক বা যিকোনো জাতিৰে হওক, তেখেতসকলৰ ভূমিপট্টনটো দিব লাগে, এলটমেণ্ট অফ লেণ্ডটো দিব লাগে। আৰু বিশেষকৈ স্কুলসমূহত আৰু যিবিলাক ক্লাব ঘৰ আছে আৰু যিবিলাক ৰাজহুৱা অনুষ্ঠান আছে, সেই ৰাজহুৱা অনুষ্ঠান স্কুলকে আদি কৰি সেই ভূমিবিলাক পট্টন দিব লাগে। এইটো দাবী দবাজ আমি কৰি আহিছিলোঁ। এতিয়া আমি দেখিবলৈ পাইছোঁ যে বিটিআৰ চুক্তিৰ আধাৰত 6.3 যাক কোৱা হৈছে, 6.3 এটা পইণ্ট আছে MOU মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং। তাত স্পেচিয়েলি লিখাই আছে যে বড়ো মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা হাইস্কুললৈকে, কলেজলৈকে যিমান ভেঞ্চাৰ স্কুল আছে, ভেঞ্চাৰ কলেজ আছে, এই কলেজসমূহ, এই স্কুলসমূহ প্ৰাধিকৰণ কৰা হ'ব পৰ্যায়ক্ৰমে। সেই হিচাপে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী, বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে বিটিআৰ চুক্তিৰ আধাৰত যিটো নেকি অসম চৰকাৰ, তাৰপিছত নিখিল বড়ো ছাত্ৰ সন্থা, UBPO আৰু আমাৰ NDAB ভাইসকলৰ মাজত যিটো চুক্তি হৈছে, সেই চুক্তিৰ মৰ্মে 6.3 আধাৰত
স্কুলসমূহ ল'ব লাগে এই কথাটো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰি আছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এটা কথা কৈছোঁ যে আমাৰ জনজাতি এলেকা যি এলেকাত নেকি শিক্ষাৰ মানদণ্ডটো খুব কম শিক্ষাৰ মানদণ্ড এক নিম্নগামী সেই এলেকাবিলাকৰ স্কুলটো প্ৰাধিকৰণ কৰি যথেষ্ট ইয়াত যিখিনি শিক্ষক লাগে নিযুক্তি দি পেলাই আৰু আৰ্থ সামাজিকভাৱে মানে অৰ্থ মানে যিটো মঞ্জুৰি যিটো ফাইনেন্সিয়েল গ্ৰাণ্ট সেই স্কুলবিলাকক দিব লাগে যেনেকৈ এতিয়া আপোনালোকে জানে যে ৰাষ্ট্ৰীয় শিক্ষানীতি আহি আছে আৰু এতিয়া বলবৎ হৈ আছে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 চনৰ যিটো নেকি নিয়ম নীতি যিটো গাইডলাইন সেই গাইডলাইন মতে ফাউণ্ডেশ্যন কোৰ্সটো আপ টু ক্লাছ 5 মাতৃভাষাইটো পঢ়িব লাগে আৰু বাকীখিনি আঞ্চলিক ভাষা যেইটো বড়ো ভাষা অষ্টম অনুষ্ঠিত অন্তৰ্ভুক্ত ভাষা এই ভাষাটো ভাৰতৰ 24টা ভাষাৰ এটা স্বীকৃতি ভাষা বুলি কৈছোঁ স্বীকৃতিপ্ৰাপ্ত ভাষা সেই হিচাপে আমি যিখিনি কেন্দ্ৰীয় চৰকাৰৰ আঁচনি কেন্দ্ৰীয় চৰকাৰৰ যিটো নেকি বলবৎ হোৱা কিছুমান গাইডলাইন সেইটো আমি সুবিধাটো পাব লাগে গতিকে আমাৰ কথা হৈছে কি যে ইমিডিয়েটলি অতি শীঘ্ৰে আমাৰ এই ভেঞ্চাৰ স্কুলবিলাকক প্ৰভিন্সিয়েলাইজ কৰিব লাগে ইতিমধ্যে আপোনালোকক জনাই মই ভাল পাম যে অসম চৰকাৰে অন্ততঃ বড়ো মাধ্যমৰ স্কুল বিশেষভাৱে তেখেতসকলে চালি চাই পেলাই প্ৰাধিকৰণ কৰাৰ ব্যৱস্থাটো তেখেতসকলে নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়ো সাহিত্য কেন্দ্ৰীয় সমিতিৰ লগত আলোচনা কৰি তেওঁলোকে সৰজমিন কৰি আছে তেওঁলোকে ইনভেষ্টিগেশ্যন চলাই আছে আৰু অতি শীঘ্ৰে এই প্ৰায় 100খনতকৈ অধিক স্কুল প্ৰাধিকৰণ क'क्राझार सरनि साखाथि थिथागुरियाव थानाय मानास पाब्लिक स्कुला 2024-25 सोलोंथाइ बोसोरनि गोदान मुं थिसननाया सोलिगासिनो थिथागुरियाव थानाय इंराजि बिजोंनि मानास पाब्लिक स्कुलाव दासान्दि नार्सारिनिफ्राय 8 थाखोसिम गोदानै मुं थिसननाया सोलिगासिनो बे फरायसालियाव गुनगोनां सोलोंथाइ होनायजों लोगोसे फरायसाफोरनि थाखाय दं मोजां खाबुफोर थाखो फोरोंथायनि अनगायैबो योगा क्लासेस बेसिक कम्पिउटार एडुकेशन इंग्लिश स्पीकिंग स्किल मैथ्स एंड साइंस प्रोजेक्टिंग हाईली एक्सपीरियंस फैकल्टी आरो स्मार्ट क्लासेसनि खाबुफोर दं बेजों लोगोसेनो बे फरायसालियाव हौवासा आरो हिन्जावसानि थाखाय आलादा हस्टेलबो दं गोसो गोनां बिजाथिफ्रा थिथागुरिनि मानास पाब्लिक स्कुलाव मुं थिसनोब्ला नैबे जानबुं नम्बर 6000853288 6000489621 9101 008849 कल खालामनानै सुलाद लानो हागोन।